আজি ক্লাছত আমি এতিয়া কাৰ্বন আৰু তাৰ যৌগ অধ্যায় নম্বৰ 4 তাৰে এলডিহাইডৰ বিষয়ে আলোচনা কৰিম এটা মই ফৰ্মুলা বনাই লৈছো ঠিক আছে এলডিহাইড সমান এলকেন মাইনাস হাইড্ৰোজেন প্লাস অক্সিজেন মানে এলকেনৰ পৰা এটা হাইড্ৰোজেন কমাই দিবা এটা নহয় দে ভুল হৈছে এলকেনৰ পৰা দুটা হাইড্ৰোজেন কমাই দিবা ঠিক আছে ইয়াতে -2H দিছো দুটা হাইড্ৰোজেন কমাই দিবা এটা অক্সিজেন ভৰাই দিবা সাইডত মই CHO বুলি লিখি ৰাখিছো কিয় লিখিছো লাহে লাহে গম পাবা আচ্ছা ফাৰ্ষ্টতে আমি এলডিহাইডৰ নামাকৰণখিনি শিকিলওঁ তাহলে আমি ফৰ্মুলাটোত গৈ পিনে সংকেতখিনি বনাম ইয়াতে এলডিহাইডৰ যেটা নামাকৰণ কৰিবা এল লাগে লাষ্টত এল এই এলটো যে এলটো লাগে চাবা ইথেনটো কৰ পৰা আহিছে ইথৰ পৰা আহিছে নে নাই ইথানেল ইথানল হলে কিন্তু বেলেগ হ'ব মনত ৰাখিবা ইথানল হলে এটো এলকোহল হ'ব ইথানেল হলে এটো এলডিহাইড হ'ব অল লাগিলে এলকোহল এল লাগিলে এলডিহাইড ফাৰ্স্ট নামটো কি আহিব ইথানেল দুই নম্বৰ নামটো কি আহিব প্ৰপানেল তিন নম্বৰ নামটো কি আহিব বিউটানেল চাৰি নম্বৰ নামটো জানাই তোমালোকে নকওঁ মই পেন্টানেল তাৰ পিছত হেক্সানেল হয়নে এনেকে নামবিলাক আহি থাকিব এটাৰ পিছত এটা এল লাগে লাষ্টত এলডিহাইডৰ এলটো লাগে এতিয়া কথাটো হ'ল আমি সংকেতখিনি কেনেকৈ বনাম সংকেতখিনি বনাবলৈ হলে এলডিহাইড সমান এলকেনটো জানিব লাগিব ইথেন মানে কি আছিলে C2H6 হয়নে এতিয়া এটো যদি আমি এলডিহাইড বনাব লাগে দুটা হাইড্ৰোজেন কমাব লাগিব এটা অক্সিজেন সোমাব লাগিব C2H6 আছিল নহয় ইথেন C2H4 কৰি দিও আৰু এটা অক্সিজেন সোমাই দিও এটো কি হৈ গল ইথানেল হৈ গল ঠিক আছে প্ৰপানেলটো কি হ'ব প্ৰপেন মানে কি আছিল ফাৰ্স্টত আমি প্ৰপেনটো জানিব লাগিব তেতিয়াহে আমি এলকেনৰ পৰা মাইনাস কৰিব পাৰিম প্ৰপেন মানে কি আছিল C3H8 এটো আছিল প্ৰপেন তো কৈছে কি ফৰ্মুলা মতে দুটা হাইড্ৰোজেন কমাই দিয়া 8 ৰ জায়গাত আহি যাব 6 আৰু লগত এটা অক্সিজেন সোমাই দিয়া অক্সিজেন যোগ কৰি দিয়া বিউটানেলটো কি হ'ব C4H10 এটো মানে হল বিউটানেল তো দুটা হাইড্ৰোজেন কমাই দিলে 10 টো কি হৈ যাব 8 আহি গল অক্সিজেন এটা বিউটানেল পেন্টানেলটো কি হ'ব ফাৰ্স্টত পেন্টেন লিখি লোৱা H12 12 ৰ জায়গাত দুটা হাইড্ৰোজেন কমাই দিয়া 10 বনাই লোৱা অক্সিজেন এটা সোমাই দিয়া হল হেক্সেনটো কি হৈ যাব হেক্সানেল হয়নে নাই গতিকে ফাৰ্স্টতে হেক্সেনে লিখি লওঁচোন হেক্সেনটো কি হ'ব C6H14 এটো হেক্সেন 14 ৰ জায়গাত কি হৈ যাব দুটা হাইড্ৰোজেন কমাই দিলে 12 হৈ যাব আৰু এটো সোমাই যাব কিন্তু এলডিহাইডৰ সংকেতবিলাক এনেকে নিলিখে অকমান বেলেগকে লিখে চাবা দে মই দেখাই দি আছো এটোৱে হয় এটো অকমান বেলেগ ষ্টাইলত লিখে সাইডত যে মই CHO বুলি লিখি লৈছো ফাৰ্স্টতে তোমালোকে এনেকৈ বনাই লবা হা মানে বুজিবৰ কাৰণে এই যোনটো ফৰ্মুলা মতে বনাই লবা কি এলকেনৰ পৰা দুটা হাইড্ৰোজেন কমাবা দুটা হাইড্ৰোজেন কমাবা এটা অক্সিজেন হোৱাবা এখিনি বনাই ললা এখিনি ভুল হোৱা নাই প্ৰত্যেকটোৰ ক্ষেত্ৰত ফাৰ্স্টত CHO লিখি থাকিবা লিখি ললা কিয় লিখিব দিলো চোৱা তাৰ মানে এই যৌগটোকে অকমান বেলেগকে লিখিব পাৰি CHO তাৰ মানে এটা C2 আছিল নে নাই এটা C তুমি ইয়াতে লিখি দিলা হলনে তো ইয়াতে কেটা C থাকিলে অনলি এটা C থাকিলে টোটাল কেটা C আছিল দুটা C আছিল এটা C তুমি বাহিৰত লিখি দিলা HO O2 বাৰো গল H ইয়াতে কেটা আছিল টোটাল 4টা কিন্তু এটা তুমি বাহিৰত লিখি দিলা তো কি হ'ব এতিয়া CH3CHO
তো আসল মতে যদি তোমালোকে ইথানেলটো লিখিব বিচাৰে এনেকৈ লিখিব লাগিব CH3CHO বুজি পাইছানে কাৰণ কিয় তোমালোকক যেতিয়া মই গঠন চিত্ৰ শিকাম তাতে মই ভালকৈ বুজাই দিম যে এলডিহাইডৰ যোনটো কাৰ্যকৰী মূলক হেতু তোমালোকৰ CHO বুলি কয় যেনেকৈ এলকহলৰ কাৰ্যকৰী মূলকটো কি আছিল OH ইয়াতে CHO বুলি কয় যোনটো কাৰ্যকৰী মূলক থাকে তুমি লাষ্টত এক্সট্ৰাকে লিখো তেতিয়া আমাৰ কি হয় দেখিলে গম পাই যাও এইটো কি হয় বোলে এইটো দুটা কাৰ্বন আছে তো মিট এইটো ইথানেল হ'ব ইথানেল কি বস্তু আমি এইটো দেখি পাইছো যে CHO তো তাৰমানে এইটো এলডিহাইডে হ'ব তাৰমানে এলডিহাইডটো বুজিবলৈ হ'লে সাইডত CHO তো লিখি লবা তেতিয়া আমি দেখিলে গম পাম মৌলবিলাক যে এইটো CHO আছে মানে কি হয় এলডিহাইড হয় 2 নম্বৰটো একে যে CHO বাহিৰত লিখিছো ইয়াতে কেইটা কাৰ্বন আছে 3টা কিন্তু এটাটো লিখিয়ে দিলো গতিকে কাৰ্বন কেইটা হৈ যাব ইয়াতে দুটা এটা হাইড্ৰোজেনটো বাহিৰত লিখি দিলো কেইটা আছিল 6টা তো এটা আমি কি দিম 5টা আৰু অক্সিজেনটো অক্সিজেন তুমি যোগ কৰিছো একে ওলাব চোৱা দুটা কাৰ্বন এটা কাৰ্বন টোটাল 3টা কাৰ্বন 5টা হাইড্ৰোজেন এটা হাইড্ৰোজেন টোটাল 6টা হাইড্ৰোজেন অক্সিজেন সো এইটো আৰু এইটো যোগ কৰিলে একে বাবা খালি লিখা ধৰণটো হে এনেকে এলডিহাইডত নেক্সট চোৱা CHO লিখি লৈছা এটা C এপিনে গুছি গল এটা 4 জায়গাত কি আহি যাব 3 আহি যাব হলনে হাইড্ৰোজেন আছিল 8টা আমি কি কৰিলো 7টা এটা কমাই লিখিলো বুজি পাইছা তো নেক্সটটো এনেকে পাৰিবা এতিয়া তোমালোকে ন তোমালোকে যদি খেলি মেলাকে যোগ কৰি চাবা এটো ওলাই নে নাই 9 1 10 10টা হাইড্ৰোজেন 4 1 5 5টা কাৰ্বন অক্সিজেন মিলিছে এটো চোৱা C কি হ'ব এটো 5 হ'ব ন 5H11 বুজি পাইছা তাৰ মানে এলডিহাইডৰ যোনটো মই ফৰ্মুলা বনাইছো ফৰ্মুলা মতে যদি লিখিছো সংকেতবিলাক এনেকা হয় কিন্তু যেহেতু এলডিহাইডটো এটো দেখিলে পিছলৈকে গম পাবা যে এনেকে কিটোনো লিখে কিটোন আৰু এলডিহাইড প্ৰায় একে লিখা ষ্টাইলটো সেই কাৰণে কি হয় আমি এখিনি জাস্ট ফৰ্মুলা মতে লিখি লৈছো হয় কিন্তু এলডিহাইড হলে CHO যেহেতু এলডিহাইডৰ কাৰ্যকৰী মূলক হল CHO গতিকে আমি CHO তো বাহিৰত লিখি লব লাগে বাকি যিমানখিনি ৰৈ যায় এখিনি ভিতৰত লিখি দিলে হল গতিকে আমি এলডিহাইডৰ কাৰণে যেতিয়া সংকেতখিনি লিখিম আমি কিন্তু এখিনিহে লিখিম দে গতিকে ইয়াৰ পৰা এখিনি বনাইছো তোমালোকক জাস্ট মই দেখাই দিছো আমি এখিনি নিলিখো ঠিক আছে এতিয়া আজি ক্লাছত আমি এলডিহাইডৰ বিষয়ে অধ্যয়ন কৰিলো নেক্সট ক্লাছত আমি কাৰ্বক্সিলিক এসিডৰ বিষয়ে অধ্যয়ন কৰিম আৰু এটা আছে কিটোন গতিকে আজি ক্লাস ইয়াতে শেষ কৰিলো ধন্যবাদ